নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ অতি প্ৰয়োজনীয় 60টা অসমৰ ভূগোল, ইতিহাস, সাহিত্য অৰ্থাৎ সানমিহলি 60টা প্ৰশ্ন আলোচনা কৰিম। গতিকে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে সত্ৰীয় নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 2000 চনত সত্ৰীয় নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? ইয়াত 4টা অপশ্যন দিয়া আছে ডিগবৈ, গোৱালপাৰা, গুৱাহাটী আৰু দেৰগাঁও। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দেৰগাঁও, অৰ্থাৎ অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ দেৰগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুমাৰ ভাস্কৰ বৰ্মন, অৰ্থাৎ হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে ভোগেশ্বৰ বৰুৱা, আনন্দৰাম বৰুৱা, পাৰ্বতী কুমাৰ গোস্বামী আৰু অচ্যুত শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভোগেশ্বৰ বৰুৱা, অৰ্থাৎ প্ৰথম অসমীয়া এছিয়ান গেমছত সোণৰ পদক বিজয়ী ব্যক্তিগৰাকী হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা, অৰ্থাৎ তেখেতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াত অপশ্যনবোৰ দিয়া আছে 1961 চন, 1964 চন, 1971 চন আৰু 1959 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ? ইয়াত অপশ্যনবোৰ দিয়া আছে কাৰ্বি আংলং, গোৱালপাৰা, হাফলং আৰু ডিগবৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ। নেক্সট কুৱেশ্যনটো হ'ল কোন চনত অসমত প্ৰথমবাৰৰ বাবে চাহ আৱিষ্কাৰ হৈছিল? ইয়াত কেইবাটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1823 চন, অৰ্থাৎ 1823 চনত অসমত পোনপ্ৰথমবাৰৰ বাবে চাহ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1970 চন, অৰ্থাৎ গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো 1970 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি? ইয়াৰ অপশ্যনবোৰ দিয়া আছে ভানুমতী, বেলিমাৰ, বন্দীশাল আৰু মকৰাজাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভানুমতী, অৰ্থাৎ ভানুমতী হৈছে প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস। নেক্সট কুৱেশ্যনটো হ'ল অনাতাঁৰ যোগে সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিন বৰাগী, অৰ্থাৎ বিন বৰাগী নাটকখন অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাট। নেক্সট কুৱেশ্যনটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1990 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিব পৰা সম্ভাৱনীয় প্ৰশ্নসমূহ হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিল? তেতিয়া তাৰ উত্তৰ হ'ব 1985 চনত। লগতে প্ৰশ্ন সুধিব পাৰে যে অসমৰ এখন টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ নাম লিখা, তেতিয়াও তাৰ উত্তৰ হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ মানাহ ৰাষ্ট্ৰীয় উদ্যানখন এখন টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং জিলাখন অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ। গতিকে বন্ধু বান্ধৱীসকল, এইটো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ প্ৰথম খণ্ডটি ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অনাগত সময়ত এই চেনেলত অসম বুৰঞ্জী, ইণ্ডিয়ান বুৰঞ্জী আদি বিভিন্ন ধৰণৰ কুৱেশ্যন আগবঢ়োৱা হ'ব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।
ধন্যবাদ।